হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ফাকুৱাৰ শুভেচ্ছা যাচিলোঁ। আৰু ৰাতিপুৱা আহিলে মামীহঁত, আৰু মামীহঁতে আহি মোক ফুট এটা দিবৰ কাৰণে ক'লোঁ। মোক ফুট এটাকে দিলে বাৰু, মানুহজনক গোটেই বুৱাই পেলালে। কিন্তু কি হ'ব, এয়া দেখিছে নহয় মোৰ অৱস্থা দুৱস্থা হ'লগৈ নামঘৰত গৈ। আৰু কাকনো ক'ম নাসানিবলৈ, সকলোৱে সানিলে আৰু কাৰো অৱস্থাই নাই দেখিছে নহয় ফাকুৱা সানি। আৰু আমি গ'লোঁ নামঘৰৰ পৰা ফুৰিবৰ কাৰণে, এনেকৈ অকণমান ফুৰালে গোসাঁইক। আৰু এয়া দেখিছে নহয় সকলো মানুহ মিলি, আৰু লগত পলিথিঙে ফাকুৱা দেই। আৰু যোনেই নাই খনা যাক দেখিছে তাকে একদম পূৰা ধুনীয়াকৈ বোৱাই থৈ আহিছে। আৰু এয়া সকলো মিলি অকণমান ভালো লাগিলে, কিয়নো আগতে মই এনেকৈ পোৱা নাছিলোঁ, প্ৰথম পাইছোঁ। আৰু বহুত ভাল লাগিলে গৈ এনেকৈ। আৰু এয়া খুব ফূৰ্তি কৰিছে সকলোৱে, ভাল লাগে এনেকৈ দেখিলে। আৰু এয়া ফুৱাই মেলি আহি আমি বহিলোঁ খানা খাবৰ কাৰণে, আৰু খিচিৰি খালোঁ। আচলতে খিচিৰি খাবলৈ বহুত ধুনীয়া হৈছিলে নামঘৰত।